নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ঘৰতে সহজ উপায়েৰে বনাব পৰা নাৰিকল পিঠা ৰেচিপি। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিহেতু আমি পিঠা বনাবলৈ 2টা নাৰিকল লোৱা হৈছে, নাৰিকলখিনি ৰুকনিত ৰুকি 2টা নাৰিকলৰ জোখত 3 কাপ চেনি দি ভালদৰে মিশ্ৰণখিনি ভজা হৈছে। মিশ্ৰণখিনি ভজা হৈ গ'ল সম্পূৰ্ণৰূপে। তাৰপাছত আমি যিহেতু পিঠা বনাবৰ কাৰণে ময়দা লৈছোঁ, ময়দাখিনি ভালদৰে সানি আটাৰ নিচিনাকৈ লাডু কৰি ৰুটিটোৰ নিচিনাকৈ অলপ বেলি এই ষ্টেণ্ড পাতত সুমুৱাই দিব লাগিব। ভিডিঅ'টোত দেখুৱাৰ ধৰণে আপোনালোকে চাই যাওকচোন। ভিডিঅ'টোত দেখুৱাৰ ধৰণে ষ্টেণ্ড পাতত ৰুটিটো ভৰাই তাৰ ভিতৰত নাৰিকলখিনি দিব লাগিব। এনেকৈ ভিডিঅ'ত দেখুৱাৰ ধৰণে পিঠাটো হেঁচা মাৰি এটা দুটাকৈ কেইবাটাও পিঠা বনোৱা হৈ গ'ল। এতিয়া তালত ফ্ৰাই কৰিব লাগিব। এয়া দেখিছে আমাৰ পিঠা ৰেডি হৈ গ'ল। মোৰ চেনেলটোত যদি আপোনালোক নতুনকৈ কোনোবা আহিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।